নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকক মই আজি দেখুৱাম এটা চুঙাত দিয়া গাহৰিৰ এটা সাধাৰণ ৰেচিপি। আপোনালোকে হয়তো ইয়াতকৈ সহজ আৰু টেষ্টি চুঙাত দিয়া গাহৰি দেখা নাই বা খাই পোৱা নাই চাগে। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক জানিবৰ বাবে। আৰু মই যিমান পাৰোঁ আপোনালোকক সিমান সাধাৰণভাৱে বা সামান্যভাৱে দেখাবলৈ চেষ্টা কৰোঁ বস্তুবোৰ। গতিকে আপুনি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে আপুনি ভৱিষ্যত দিনত নতুন নতুন আপডেট পাই থাকে। আৰু গতিকে আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মাংসখিনি ভালদৰে ধুই কাটি লওঁ। মই পৰাপক্ষত গাহৰি মাংসখিনি বা যিকোনো মাংস হওক মই ঘৰত নিজে কাটোঁ। মাংসখিনি মই দোকানত কাটিব নিদিওঁ, কাৰণ আমি যিটো চাইজ বিচাৰোঁ বা যিটো শ্বেপ বিচাৰোঁ তেওঁলোকে সেইটোত কাটি নিদিয়ে, কাৰণ তেওঁলোকে ব্যৱসায় ভিত্তিত বিক্ৰী কৰে আৰু তেওঁলোকে যিমান পাৰে সোনকালে কাটি পঠিয়াব বিচাৰে। গতিকে মই মাংসটো ঘৰত নিজেই পিচ কৰোঁ আৰু যেনেকৈ লাগে পিচবোৰ সেনেকৈ কাটি লওঁ। গতিকে মই চুঙাত দিহে যাতে বনাম, তো মই পিচবোৰ যিমান পাৰোঁ সৰু সৰুকৈ কাটিব বিচাৰিছোঁ। সৰু মানে পাতলকৈ কাটিব বিচাৰিছোঁ। তাৰপিছত মই অলপ মাংসখিনি কাটি হোৱাৰ পিছত এডোখৰ আদা, অলপ নহৰু আৰু এখন ধনিয়া পাত অপশ্যনেল, নাথাকিলে নালাগে। এখন ধনিয়া পাত আৰু মই যিহেতু জলকীয়া দি অলপ ভাল লাগে গতিকে এটা জলকীয়া দিছোঁ। সেইটো অপশ্যনেল, আপোনালোকে জলকীয়া নাখালে জলকীয়া নিদিলেও হ'ল। তাৰপিছত মই গোটেইখিনি পিচি এটা পেষ্ট বনাই লৈছোঁ। বৰ বেছি মিহি নহ'লে হ'ল, কাৰণ মই চুঙাত দিম। অলপ ডাঙৰ ডাঙৰ টুকুৰা হৈ থাকিলে বেছি ভাল ফ্লেভাৰ আহিব। তাৰপিছত মই এটা বাউলত গোটেইখিনি মিক্স কৰিবৰ কাৰণে লৈ লৈছোঁ। ইয়াত মোৰ প্ৰায় আধা কেজিতকৈ বেছি মাংস আছে আৰু গোটেই মই মছলাখিনি মিক্স কৰি লৈছোঁ। তাৰপিছত অলপ নেমু টেঙাৰ ৰসটো দিলে কি হয় মই আগতেও কৈছোঁ, মাংসটোৰ ফাইবাৰবোৰ ভাগি যায়। আৰু তাৰপিছত অলপ মিঠাতেল, যাতে মাংসখিনি চুঙাত লাগি নধৰে। মিঠাতেল বেছি দিয়া নাই, অলপ দিছোঁ যাতে মাংসখিনি চুঙাত লাগি নধৰে, কাৰণটো সেইটোৱে। তাৰপিছত গোটেইখিনি ভালদৰে মিক্স কৰি চুঙাত ভৰাই দিম। আৰু মই মাংসখিনি পাতলকৈ কটা কাৰণ সেইটোৱে যে মই যিহেতু চুঙাত দিম, গতিকে মাংসখিনি যদি পাতল হয় তেতিয়া ভিতৰলৈকে ধুনীয়াকৈ সিজি যাব। আৰু নহ'লে চুঙাত দিলে মানে কিছুমান ডাঙৰকৈ দিলে মানে মাংসবোৰ ভালকৈ নিসিজিব। আৰু এতিয়া মই এটা বাঁহৰ চুঙা লৈছোঁ, কেঁচা বাঁহৰ ধুনীয়া চুঙা এটা, তাত মই মাংসবোৰ ভৰাই দিম। আৰু পৰাপক্ষত মই একেবাৰে তলিত তেল মাংসই দিওঁ, যাতে লাগি নধৰে মাংসটো। লাল মাংস দিলে কি হ'ব, লাগি ধৰিব পাৰে বা লগা চান্স থাকিব। যদি মই তেল দিওঁ তেতিয়া তেলটো গলি মানে লগা চান্সটো কমি যায়। আৰু মই মাংসখিনি ভৰাই ল'লোঁ। তাৰপিছত এখন কলপাত দি তাৰ মুখখন ধুনীয়াকৈ বন্ধ কৰি দিম। তাৰপিছত একবাৰ মই জুই জ্বলাই লৈছোঁ। জুই জ্বলাই তাত মই ছাইডত ধুনীয়াকৈ চুঙাটো থৈ দিছোঁ আৰু তাক মই ভালদৰে সিজিবলৈ দিম। যেতিয়া চুঙাটো বাহিৰখিনি ক'লা হৈ যাব বা অলপ জ্বলিবলৈ আৰম্ভ হ'ব, তেতিয়া আপোনালোকে গম পাব যে মাংসটো প্ৰায় হৈ গৈছে। আৰু এতিয়া মোৰ চুঙাটো অলপ জ্বলিব লৈছে যে, ছাইডবোৰ জ্বলিছে, এইবোৰ চাওক। তাৰপিছত মই এতিয়া বাহিৰতে চুঙাটো অলপ ভালকৈ ছাইডটো চফা কৰি তেতিয়া মই ধুনীয়াকৈ ভিতৰত প্লেটিং কৰিব পাৰিম। এখন দা লৈ এনেধৰণে আপোনালোকে বাহিৰতে চুঙাৰ বাহিৰ ছাইডটো আপোনালোকে কাটি ল'ব, তেতিয়া ভিতৰত হয়তো টেবুলত বা প্লেটিং কৰোঁতে লেতেৰা নহয়। এনেধৰণে গোটেই ছাইডটো গোলদৰে গুচাই ল'ম। তাৰপিছত এতিয়া ভিতৰত প্লেটিং। চ' এইখিনি চাওক ধুনীয়াকৈ ওলাই গৈছে। মই যিহেতু তেল লগাই দিছোঁ, ক'তো লাগি ধৰা নাই, একদম ধুনীয়াকৈ ওলাই গৈছে। জাষ্ট ঠুকুৰ মাৰি দিলে হৈছে। আৰু এই ছাইডত চাওক, এইখিনি মই কোনো পানী ইউজ কৰা নাছিলোঁ বা কোনো লিকুইড ইউজ কৰা নাছিলোঁ, কিন্তু এই মাংসৰ পৰা তেল ওলাইছে আৰু এইখিনিয়ে হৈছে মেইন মাল। তাৰপিছত উলিয়াই গৰম ভাতৰ লগত খাওক আৰু এই সোৱাদৰ জুতি যাওক। আৰু এই ভিডিঅ' কৰোঁতে যদি মই আপোনাক গোন্ধটো দিব পৰা হ'লে কেনেবাকৈ, কি গোন্ধ। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু আপুনি যদি এতিয়াও মোৰ ভিডিঅ'টো চাই আছে কিন্তু ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক, কাৰণ ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকৰ কোনো পইচা নালাগে, ফ্ৰী। ধন্যবাদ।